ইয়াৰ নাম সুমিত, ইয়াক কথাই ক'ব নোৱাৰি। ইয়াৰ নাম ৰোহিত, ই সকলোতকৈ হাৰামী। আৰু ইয়াৰ নাম ঋষিকেশ, ই হ'ল অভং। আৰু এয়া আমাৰ ছাৰ, ইহঁতক পঢ়াই মাথা গৰম হৈ যায়। কি খাই আছে? ছাৰ ৰাস্তাত হেৰাই পালোঁ, কিনো বস্তু খাই চাইছোঁ। হয় নেকি? হয় ছাৰ। এতিয়া তই তালৈ যা। নহয় তেতিয়াহ'লে জৰ্দাহতি হেৰাই পালে? নহয় ছাৰ, মই গম নাপাওঁ। হয় নেকি? তইচোন দোকানৰ পৰা আনিব গৈছিলি। আকৌ বোলে তহঁতে হেৰাই পাইছিলি। খাওঁ আৰু ঘৰত নক'ব। চাওঁ বস্তুটো দে। It's the one and only Digo Double G. Snoop Dogg. You know I'm mobbing with the D. তহঁতক যে কৈছিলো হোমৱৰ্কখিনি কৰিব কৰিলি নাই? আমাৰ জেঠাই মাক ঢুকালে। বুঢ়ীমাক ঢুকালে, মই তালৈ গ'লোঁ, সেইকাৰণে মই লিখিব নোৱাৰিলোঁ। তোৰ কি হ'ল? ছাৰ আপুনিতো একোৱেই নাজানে, সুমিতা জেঠাইকে মোৰ সুমিত, হয় নেকি? কি? তাৰ দিনা যে কৰিব দিছিলো সেইখিনি কি কৰিলি? ছাৰ যিহে গৰম পৰিছে, লাইনে নাই, কেনেকে লিখিম? তহঁতৰ বৰ বাহানা হ'ল। মই কলমে কেনেকে লিখিম? বাপেৰক কিয় নকলে আনি দিবলৈ? পাপাই খালি মদ খাই মাকে মাৰিছে, মই লৈ পিনে মাক হ'ব। सही पकड़े हैं। তহঁতৰ বহুত বাহানা হ'ল। আৰুনো কি? Control, Uday. তিনিআলি কাক কয় জান নাই? জানো। কচোন। কৰিমালি পিতাক কৰিমালি পিতাক ক্ষুদ্ৰ চাবি, সেই তিনিটাকে চাহ তিনিআলি বুলি কয়। তোৰ মোৰটোক তিনিআলি বুলি কয়। আৰুনো কি? মুখস্থখিনি কৰিলি নাই? লিখিব বাৰু কলম নাছিল। আজি ছাৰ মায়ে মানে মোক ভাত বনাব নালাগে, কেনেকে মুখস্থ কৰি? আৰু তহঁতক মানিছো আৰু কি যে বাহানা মাৰ নহ'ব। হ'ব দে, এতিয়া কৰ ৰোহিত, মৌলিক সংখ্যা কাক কয়? সংখ্যা যৌগিক নহয়, এইটোকে মৌলিক সংখ্যা কয়। তেনেহ'লে সুমিত ক, যৌগিক সংখ্যা কাক কয়? এইবোৰ সংখ্যা মৌলিক নহয়, এইবোৰ সংখ্যা যৌগিক হয়। वाह क्या सीन है। তহঁতে কবিতা কি জান নাই? আমাৰ গাঁৱৰ যোনজনী ধুনীয়া ছোৱালী তাইৰ নামে কবিতা। তহঁতক মানে নোৱাৰিছো আৰু দেই। হয় ছাৰ, সঁচা, আমাৰ ঘৰত কবিতাই চবতকৈ ধুনীয়া। হয়, তাই বহুত চেনিও নহয়, আকৌ ইমানো ভাল পালে ঠিক নাই। তহঁতক মই ছোৱালী কবিতাৰ কথা কোৱা নাই, তহঁতক মই কিতাপত থকা কবিতাৰ কথা কৈছো। আমি আকৌ ছোৱালী কবিতাৰ কথাই ভাবিছিলো। তহঁতে কওঁ এতিয়া FUTURE, এইটো কি হ'ব কচোন? আটাৰি, ছাৰ দুটাই হ'ব। নহয় ছাৰ, মোৰটোৱে হ'ব। নহয়, এইটো ফিউচাৰ বুলি কয়। ইংলিছটো বহুত বেয়া বস্তু, ছোৱালী পঢ়িবা আৰু ইংলিছটো পঢ়িব বুজিবই নোৱাৰে, চিটি হৈ যায়। কেনেকে হ'ল সুমিত? বিএটি যদি বেট হয়, চিএটি চেট হ'ব লাগিছিলে। কেলকুলিহে পঢ়াইছে, আপুনিয়ে ভুল নে ইংলিছটো ভুল, সেইটোহে বুজি নাপাওঁ। मैंने कहा ओह यार ये कितनी औसम है यार। মানিছো আৰু তহঁতক দেই, কিয় যে মই পঢ়াইছিলো তহঁতক।